ছাত্ৰীসকল আমি লেসন 1.1 ৰ 2 নম্বৰ অংকটো লৈ আহিছো 2 নম্বৰ অংকত আমাক কি কৈছে তলৰ অখণ্ড সংখ্যাবোৰৰ লসাগু আৰু গসাগু উলিওৱা আৰু সত্যাপন কৰা যে লসাগু পূৰণ গসাগু সমান সংখ্যা দুটাৰ পূৰণ কৰা আমি লসাগু গসাগু আগতে উলিয়াই আহিছো নহয় জানো আমি ইয়াত সহজভাৱে কৰো চোৱাচোন কেনেকৈ কৰিম 26 মানে কিমান 2 পূৰণ 13 13 গুণ 26 91 মানে কিমান 7 13 91 হলে যেনে মূল সংখ্যা লাগল আৰু বেজায় এটাকে গসাগু কিমান হ'ব গসাগু কিমান হ'ব যেটো কমন আহে এটা কমন মানে 13 আৰু লসাগু কিমান হ'ব লসাগু কিমান হ'ব প্ৰথমতে কমনটো আহি যাব তাৰপিছত আনকমন যিকেইটা থাকে সেইকেইটা আহিব আৰু কিকেইটা আহিব 2 আৰু 7 পূৰণ 2 আৰু 7 তোমাৰ লসাগু গসাগু উলিওৱা কামখিনি ইমানতে শেষ যদি অকল লসাগু গসাগু দিলে কি দেখে এটা সত্যাপন যাব বলছে আমি সত্যাপনটো কৰি দিয়াচোন সত্যাপনটো আমি কি দেখাব লাগে গসাগু পূৰণ লসাগু কিমান হ'ল চাও গসাগু কিমান হ'ল 13 আৰু লসাগু কিমান হ'ল 13 2 7 আৰু সংখ্যাটা পূৰণ হ'ল সংখ্যা দুটাৰ পূৰণফল কিমান হ'ব কি কি আছে আমাৰ সংখ্যাটা 26 আৰু 91 কি আছে 26 আৰু 91 এই 26 টো ভাঙিছিল নহয় আমি কি পাইছো 2 আৰু 13 2 আৰু 13 আৰু 91 টো ভাঙলে কি পাইছো 7 আৰু 13 এটা চোৱাচোন এই লাইনটো কি কি আছে 13 টা আৰু এটা 2 এটা 7 ইয়াত কি কি আছে 13 টা এটা 2 এটা 7 মানে একেখিনি সংখ্যা আছে খালি আগা পিছে হৈ আছে পূৰ্ণ আগা পিছে হৈ থাকিলে একো নহয় পূৰ্ণ আৰু যোগত খালি বিয়োগ আৰু হৰণতহে অসুবিধা নহয় জানো এইকাৰণে আমি কি কৰিব পাৰো এনেকৈ আমি কি লিখিব পাৰিম গসাগু পূৰণ লসাগু সমান সংখ্যা দুটাৰ পূৰণ পাইছে এইটো অংক ইমানতে শেষ বুজি পাইছে তেতিয়া আমি 2 নম্বৰ অংকলৈ যাওঁ 2 নম্বৰ অংকলৈ যাওঁ আমি এইবোৰ এনেকৈ ৰাখি থওঁ দেই 2 নম্বৰ অংকটো যাওঁতে আমি অকণমান ৰাখি থওঁ এইখিনি আমাৰ কামত আহিব হয়নে বাৰু চাম আমি কেনেকৈ কামত আহে ন দেই আমাৰ কি কি আছিলে 510 আৰু 92 510 সমান কিমান হ'ব আৰু 92 সমান কিমান হ'ব আমি এইবিলাক কৰি চাওঁ 510 ইয়াক যদি আমি 2 ৰে হৰণ কৰোঁ 2 দুগুণ 4 থাকিল 1 11 2 5 গুণ 10 আৰু থাকিল 1 10 2 5 গুণ 10 এবাৰ কি হৈ যাব 5 এ যাব 5 5 গুণ 25 5 গুণ 5 3 17 গুণ 51 আমি 510 কি পালো 2 পূৰণ 3 পূৰণ 5 পূৰণ 17 তাৰপিছত 92 কি পাওঁ চাওঁচোন 92 হৰণ কৰিলে 2 যদি হৰণ কৰোঁ 2 4 গুণ 8 1 থাকিল 12 হ'ল 2 6 গুণ 12 আকৌ যদি 2 ৰে হৰণ কৰোঁ দুবাৰ তিনিবাৰ কি পালো 2 পূৰণ 23 টো আৰু যেটো মৌলিক সংখ্যা ইয়াৰ এক্সট্ৰাকে উৎপাদক নোলায় তাৰ মানে কি পালো 92 ঠাইত পালো 2 পূৰণ 23 হলে এটা গসাগু কোনটো হ'ব যেটো কমন আহে এই দুটা কমন চোৱা 2 আহিলে লসাগু সেইটো আহিবই তাৰ উপৰি আনকমন কিটা আহিব কি কি আনকমন থাকিলে 2 3 5 17 23 2 3 5 17 আৰু 23 মানে এতিয়া আমাৰ সত্যাপন চাও গসাগু পূৰণ লসাগু সমান কিমান হ'ব এইখিনি পূৰণ হ'ব 2 পূৰণ আকৌ 2 2
2 পূৰণ 2 পূৰণ 3 পূৰণ 5 পূৰণ 17 পূৰণ 23 আৰু সংখ্যা দুটাৰ ফলাফল কি আছে 510 পূৰণ 92 এতিয়া 510 টো ভাঙলে আমি কি পাইছিলো 2 3 5 17 2 পূৰণ 3 পূৰণ 5 পূৰণ 17 আৰু ইয়াত কি পাইছিলো 2 পূৰণ 2 পূৰণ 23 2 পূৰণ 2 পূৰণ 23 এতিয়া চাওঁচোন ইয়াত 2 কেইটা আছে 3টা ইয়াত এটা দুটা 3টা 3 এটা 5 এটা 5 এটা 17 এটা 23 এটা মানে আলটিমেটলি এই লাইনটোৱে সমান নহয় নে একেখিনি সংখ্যা পূৰণ হৈ আছে তে আমি কি লিখিব পাৰিম এটাকে গসাগু পৰা লসাগু সমান সংখ্যা এটা পূৰণ কৰিব এটা কেনেকুৱা লাগিল ভাল লাগিছে ন আৰু এটা আছে তোমালোকে এইটো নিশ্চয় কৰি চাবা দেই ধন্যবাদ